কংগ্ৰেচুলেশ্যন। মই পূজাৰীৰ খোৱা পোৱা নাই। ঠিক আছে, মুখ চুপ ঠিকে আছে। কেনেকুৱা চলিছে? কেমেৰা দেখোন। প্ৰেছ মিট দিয়া জানিছে, প্ৰেছ মিট দিয়া জানিছে। আপোনাৰ কেমেৰা ক'ত? বহুত দূৰৰ পৰা আহিছো আৰু আহিব লাগিব। সি কৈছে নাহিলে কিন্তু একদম বেয়া পাম, বেয়া পাম নহয়, সৰু হয় বেয়া পাম। আহিবই লাগিব। প্ৰথমতে বহুত বহুত শুভেচ্ছা থাকিলে দুগৰাকীলৈকে ফটো এখন চব ভিডিঅ' চাইছো, মই মাকো দেখাইছো, টিভিত দেখাইছো চব ভিডিঅ'বিলাক, বিয়াৰ আগৰ ভিডিঅ'বিলাক। যি কি নহওক চব বাকীটো ষ্টৰিবিলাক জানে আপোনালোকে গোটেইখিনি। চব ভাল লাগিছে আৰু বহুতে আমি বহুত ইউটিউবত আহিছে, বিকাশো আহি আছে, আমি গৈছোঁ আগলৈ। যি কি নহওক চব দিয়া ধুনীয়াকৈ বহো অলপ। হয় নেকি নীলোৎপলদাৰ? তো গাইজ আপোনালোকে দেখিবলৈ পাইছে নীলোৎপলদাৰ বিয়া হৈ আছে। ধৰা আপোনাৰ ফোন কেনেকুৱা এক্সপিৰিয়েঞ্চ? আপোনাৰে ফোন ভাল লাগিছে হয় নেকি? আৰু আজিৰ পৰা নতুন দায়িত্ব আৰু ধুব আহিলা, বিৰাট ভাল লাগিছে, বহুত কষ্ট কৰি আছে। একদম আপোনাৰে ব্লগ চলি আছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ আপোনাৰ? দাদাৰ লগত বিয়া কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে। তো এনেই নীলোৎপলদাৰ ফোনত অলপ দেখাই দিলোঁ, বাকী চব অডিয়েঞ্চ আছে। থেংক ইউ। মাজুলী
কেনেকুৱা পাইছে এনে মাজুলীৰ পৰা বিয়া পাতি কেনেকুৱা পালে মস্ত জুলুকি এটা সোমাই গৈছে আৰু ঘূৰি আছে যিহেতু ব্ৰহ্মপুত্ৰখন পাৰ হৈ আহিছো থেংক ইউ বহুত কষ্ট কৰি আহিলে বাপৰে বাপ ভাল লাগিছে দেউতা এইফালে দেউতা ঋতু এবাৰ শুনক কথাটো শুনক আমাক যে অসমৰ লগত চিনাকি কৰিছে এইজন মানুহ হ'ব বাৰু একদম মানে উঠাৰ পৰা এই ডাইৰেক্টৰ গোটেইখিনি এই অসমৰ লগত আমাক চিনাকি কৰে এইজন মানুহ নাইকিয়া হৈ যায় এইজনহে মেইন মানুহ দেই আমি নিকৃষ্ট এইজনে মেইন বাপৰে আপোনাৰ পালে তাতকৈ মাজুলীৰ ছোৱালী মাজুলীৰ ছোৱালী এতিয়া আপোনাৰ বোৱাৰী মোৰো আৰু মাজুলীৰে বোৱাৰী